হাই বন্ধু বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে ঘৰুৱা বস্তু ব্যৱহাৰ কৰিনো কেনেকৈ মুখৰ পৰা পিম্পলৰ সমস্যাই হওক বা ছালৰ যিকোনো সমস্যাই আমিনো কেনেকৈ আঁতৰ কৰিব পাৰোঁ। কিছু ক্ষেত্ৰত দেখা যায় যে আমাৰ ছালখনত পিম্পলৰ সমস্যাই হওক, সৰু সৰু ফুটা থকা সমস্যাই হওক বা বয়সৰ আগত বয়স বৃদ্ধিৰ চাপ পৰাই হওক বা আপোনাৰ সকলো সমস্যাই দেখা দিয়ে আমাৰ স্কিনখনত। এইবোৰনো কেনেকৈ দূৰ কৰিব পাৰি ঘৰুৱাভাৱে, আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, মই প্ৰথমতে এয়া চিচাৰ বাতি এটা লৈ লৈছোঁ। ইয়াত অলপ নাৰিকল তেল লৈ লৈছোঁ। এয়া দেখিছে মই নাৰিকল তেল অলপ লৈ লৈছোঁ। আপোনালোকে লগত মই এল'ভেৰা জেল অলপ লৈ লৈছোঁ। আৰু এল'ভেৰা জেলখিনিৰ লগতে মই অলপ গোলাপ জল মিক্স কৰিম। এই তিনিটা বস্তু মিক্স কৰি পেলাই আপোনালোকে সদায় 20 মিনিট বা আধা ঘণ্টাৰ সময়ো আপোনালোকে ৰাখিব পাৰে। এয়া মই মিক্স কৰি লৈছোঁ। চাওকচোন পেষ্টটো ধুনীয়াকৈ হাতেদি মই মিলাই লৈছোঁ। এতিয়া ধুনীয়াকৈ পেষ্টটো মিলি গ'ল আৰু এয়া মিলাৰ পিছত মই এয়া দেখিছেনে ধুনীয়াকৈ এয়া মুখত মই এপ্লাই কৰিব লৈছোঁ। এয়া চাওকচোন মই প্ৰথমতে মুখখনত সকলোতে অকণমান লগাই লৈছোঁ। তাৰপিছত এয়া হাতেদি মই অকণমান টাইম মাছাজ কৰিম। আপোনালোকেও 10 বা 15 মিনিট টাইম হাতেদি মাছাজ কৰি দিব। এয়া ধুনীয়াকৈ মই মাছাজ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ স্কিনখনত অকণমান যদি আমি হাতেদি অকণমান নাৰিকল তেল, এইকেইটা বস্তু গোলাপ জল আৰু এল'ভেৰা জেল লগাই যদি মাছাজ কৰোঁ, আমি পাৰ্লাৰ নগ'লেও এখন ধুনীয়া স্কিন পাব পাৰোঁ। আৰু এইদৰে আমি ঘৰুৱাভাৱেও আমাৰ স্কিনখন উজ্জ্বলাই ৰাখিব পাৰোঁ আৰু ছালৰ বিভিন্ন সমস্যাৰ পৰা আমি ছালখনক সুৰক্ষিত কৰিব পাৰোঁ। এইদৰে আপোনালোকেও ঘৰত ব্যৱহাৰ কৰি চাবচোন। বন্ধু বান্ধৱীসকল, এইটো সকলো বয়সৰ পুৰুষ মহিলা ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব পাৰে। এইটো কোনো ছাইড ইফেক্ট নাই আৰু এইকেইটা বস্তু সহজতে পোৱা যায়, সকলোৰে ঘৰতেই থাকে। আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাবচোন, স্কিনখন কি ধুনীয়া উজ্জ্বল হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰতো যদি এল'ভেৰা জেলৰ গছ আছে তেতিয়া আপোনালোকে তাৰ পৰাই ওলাই ল'ব। মোৰ গছ নাই কাৰণে মই পতঞ্জলি এল'ভেৰা জেলটোৱেই ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকৰ স্কিনখনৰ হিচাপত আপোনালোকে বনাই ল'ব। যদি বেছিকৈও লাগে আপোনালোকে অলপ বেছিকৈ বনাই পেলাই ফ্ৰিজত থৈও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইদৰে আপোনালোকে অলপ টাইম মাছাজ কৰিব আৰু স্কিনখন ধুনীয়াকৈ কিনাৰলৈ এনেকৈ টানি দিব, যাতে স্কিনখন ধুনীয়া হৈ থাকে আৰু কিবা যদি ছালৰ সমস্যা বা থাকে সেইবোৰো আঁতৰি যাব। বন্ধু বান্ধৱীসকল, এতিয়া দেখিছেনে মই স্কিনখন ধুনীয়াকৈ কাপোৰ এখন দি ডাবকৈ মোহাৰি দিছোঁ। আপোনালোকে এনেকৈ মোহাৰি দিব। আপোনালোকে শোৱাৰ আগতো লগাব পাৰে আৰু যদি ভাবে যে নাই মই দিনতে লগাওঁ, দিনতো লগাব পাৰে, কিন্তু ৰ'দত অকণমান টাইম নোলাব, তেতিয়া আপোনালোকৰ স্কিনখনত একো প্ৰভাৱ নপৰে। 15-20 মিনিট টাইম ৰখাই আপোনালোকে পেকটো ধুনীয়াকৈ ধুই দিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট